ফ্ৰেণ্ড কেনে আছে আশা কৰিছোঁ আপোনালোক ভালে আছে মোৰো ভাল সেইকাৰণে আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু মই মুন্মীয়ে মোৰ মুন্মী ব্লগছৰ আন এক ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া 11:10 হৈছে আৰু ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মই এতিয়া ভাত বনাই আছিলোঁ আৰু অকণমান পাছতে ছোৱালীৰ ছুটি দিব 11:30 বজাত, তাইক আনিবলৈও যাব লাগিব। আজি ব্লগটো ষ্টাৰ্ট কৰাৰ কাৰণটো হৈছে আজি আলহী আহিব। কোন আহিব আপোনালোকক আহি পালে দেখাই দিম, গতিকে ভিডিঅ'টো চাই থাকিব। এতিয়া মই ছোৱালীক আনি লওঁ, ভাত বনাবলগীয়া হৈ আছে, আহি পেলাই বনাবহি লাগিব। অলপ বনাইছোঁ, অলপ আছেই বাকী, যিহেতু আলহী আহিব গতিকে তাইক আনি লওঁ, আনি পেলাই আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। গতিকে এইখিনিতে এৰিছোঁ, আকৌ পাছত আপোনালোকক লগ পাম। ৰাতিপুৱা কৈছিলোঁ, মই 11টা বজাত যেতিয়া ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কৈছিলোঁ যে আলহী আহিব, আৰু এতিয়া দিনটো আজি ব্লগ তেনেকৈ কৰাই নহ'লে, কাৰণ আজি আলহী মা আৰু ভণ্টিহঁত আহিছে, আৰু সেইকাৰণে এতিয়া অকণ ওলাই আহিছোঁ পাৰ্কৰ ফালে। এয়া ভণ্টি, এয়া তাই যিহেতু জন্মত থাকে ঘৰলৈ আহি পেলাই এদিন বাইকৰ ঘৰলৈ অকণমান পাৰ্কলৈ ওলাই আহিছে। ইয়া ল'ৰা ছোৱালী তিনিওটা একদম বেলেগ হুলস্থুল কৰি আছে, ক'ব নোৱাৰে। অকণমান পাৰ্কত আহি খেলিছেহি, তাকে অকণমান দেখাই দিছোঁ আপোনালোকক, চাই থাকিব, পাছত আকৌ লগ পাম। এয়া দেখিছেনে, পাৰ্কত খেলি ক'ব নোৱাৰে ফূৰ্তিত তিনিওজনীয়ে। ইফালে মাহীয়েকৰ অৱস্থা বেয়া হৈ গৈছে, তিনিওজনীৰ লগত দৌৰি লাগি কৰি। অ পুতুলা, তুমি ভাত নেখোৱা? কি খাবা? অঁ, এইফালে চোৱাচোন, এইফালে চোৱা। আমি আহি পালোহি, আহি পাই পেলাই গা পা ধুই আৰু ইহঁতি ফেনৰ তলত বহি আছে। যিহেতু আলহী আহিছে ইমান দিনৰ মূৰত, গতিকে ভাবিছোঁ ভাতটো বনাই লওঁ। মাংস বনাম আজি, মাংসৰ ৰেচিপিটো আপোনালোকৰ লগত দিম বুলি ভাবি পেলাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া মই কেৰাহীত তেল দি দিছোঁ। আজি মই লোকেল চিকেন কিহেদি বনাম, ভণ্টিয়ে কৈছে ব্লেক চিকেন খাম বুলি, সেইকাৰণে লৈ আহিছিলোঁ। তাকে বনাম বুলি ভাবিছোঁ যেতিয়া আপোনালোকৰ লগতো একেলগে দেখাই দিওঁ। আগতেও দিছোঁ, তথাপি আজি অকণমান বেলেগকৈ বনাম, সেইকাৰণে আকৌ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এতিয়া তেলখিনি গৰম হৈছে আৰু মই কাটি লোৱা পিঁয়াজ এনেকৈ দি দিছোঁ। মই 3টা ডাঙৰ পিঁয়াজ এনেকৈ কাটি লৈছিলোঁ। এইখিনি এনেকৈ বহাই থৈ দিছোঁ, গেছটো মিডিয়ামটো ল' ফ্লেম কৰি ৰাখি দিছোঁ। অলপ এনেকৈ সিজি থাকক। এইখিনি হৈ থাকে মই দালিটো বহাই দিওঁ। মই মগু দালি বনাম আজি আৰু ভেন্দি ভাজিম, সেইখিনিও মই ধুই কৰি থৈছোঁ। ভেন্দিখিনি কাটি লওঁ। এতিয়া মই দালিখিনি বহাই দিছোঁ আৰু মাংসখিনিতো মই আলু দি দিছিলোঁ, পাহৰিয়ে গৈছিলোঁ ভিডিঅ' কৰাৰ কথা। এয়া আলু দি দিলোঁ আৰু আলুখিনি দি এনেকৈ মই এতিয়া লৰাই দিছোঁ। এতিয়া এফালে দালি এফালে মাংস বহাই থৈছোঁ আৰু এতিয়া ভাবিছোঁ ভেন্দিখিনি কাটি লওঁ। আজি একদম পাকঘৰটো চাব নোৱাৰি, একদম গোটেই বজাৰ হৈ আছে। আলহী আহিলে মোৰ অকণ তেনেকুৱা হয়েই, খুব খৰধৰ লাগে পাকঘৰটোতে। সেইকাৰণে এতিয়া ঠিক কৰিব লাগিব। এইখিনি প্ৰথমতে বনাই কৰি লওঁ, তাৰপিছত অকণমান ঠিক কৰিম। কিন্তু পাকঘৰটো যদি ঠিক কৰি নুঠোঁ একদম ভাল নালাগে, সেইকাৰণে অকণমান আজি দেৰি হ'লেও পাকঘৰটো অঁতাই কৰি থওঁ। তেতিয়াহে কাইলৈ ৰাতিপুৱা উঠি আকৌ পাকঘৰ সোমাব ভাল লাগে। এতিয়া মাংসখিনি মই লৰাই দিছোঁ। এতিয়া মই আধা ঘণ্টামানৰ পাছত এইখিনি চাই
দেখাইছোঁ এয়া চাওকচোন মোৰ লেগ চিকেন ৰেডি হৈ গ'ল কেনেকুৱা হৈছে বাৰু জনাব দেই আজি এনেকৈ দেখুৱালোঁ আৰু আমাৰ পুতলাজনীয়ে এয়া মাম খাইছে তাই টোপনি আহি গৈছে নিজে খাই মাককো নিদিয়ে এইয়া ধুনু হৈছে ন হেল্ল' ফ্ৰেণ্ড এতিয়া বহি আছোঁ আৰু এইজনী আমাৰ ৰিদি আৰু এতিয়া ৰাতিপুৱা হ'ল কালি ব্লগটো ভাত পানী খোৱাৰ পাছত আৰু মানে দেখুৱাবলৈ নহ'লে ইমান ইহঁতৰ লগতে খেল ধেমালি কৰি মেলি ৰাতি বহুত পৰ হ'ল তথাপিও ভিডিঅ' কৰা নহ'লে আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে চাহ তাহ খাই কৰি আজৰি হ'লোঁ এতিয়া ভাত বনাম মাহঁত যাবগৈ আৰু এয়া মা শুই আছে গাটো ইমান ঠিক লাগি থকা নাইকিয়া সেইকাৰণে শুই আছে ভণ্টিও আছে এতিয়া ভাত বনামগৈ আৰু আজি এতিয়া কি বনাম অকণমান দেখুৱাই দিম বাৰু তেতিয়াহ'লে ব'লক পাকঘৰলৈ যাওঁ ইহঁতি শুই থাকক আৰু ল'ৰা ছোৱালীকেইটাই খেলি থাকক আজি কচু আৰু মাছ বনাম সেইকাৰণে ইয়াতে মই প্ৰেছাৰতে কচু আলু এটা আৰু ঔটেঙা দি দিছোঁ এইখিনি প্ৰথমতে বইল কৰি ল'ম মই এতিয়া মাছখিনি ধুই লৈছোঁ আৰু ধুই পেলাই হালধি নিমখ সানি এইখিনি ফ্ৰাই কৰি লওঁ প্ৰথমে তাৰপাছত তৰকাৰী বনাব লাগিব মাছখিনি ভজা হৈ গৈছে সেই একেটা কেৰাহীতে মই তৰকাৰী বনাম আৰু ইয়াতে তেল আছে আৰু অকণমান তেল ইয়াত দি দিছোঁ পিঁয়াজ দি দিলোঁ আদা নহৰু ইয়াত দি দিছোঁ এতিয়া দুপৰীয়া 1টা বাজিলে আৰু ভাত বাঢ়ি লৈছোঁ খাবলৈ গোটেইখিনিয়ে ভাত খাইছোঁ আৰু অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া মায়ে খাই আছে কেনেকুৱা হৈছে মা ধুনীয়া হৈছে টেঙাই মাছে জোল বনাইছে বৰ সুন্দৰ হৈছে আমাৰ ৰাইজে ভাত খাই দিছে অকণ দেখুৱাই দিছোঁ চব এনেকৈ তলতে বহি লৈছে আৰু খাবলৈ গৰমত মাহঁতক আগবঢ়াই থৈ আহিলোঁ আৰু এওঁৰ লগতে গৈছে মানে এওঁ আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিলে সেইকাৰণে ভালেই হ'ল একদম এদিনৰ কাৰণে আহিলে মানে খুব বেয়া লাগিছে মা আগৰ নিচিনাকৈ আহিবই নোৱাৰা হ'ল যিহেতু ভৰি বিষ মাৰ বহুত বেয়া লাগে পটককৈ আহি কালি দিনটোৱে কালি মানে কি আৰু 11টামান বজাত পাইছেহি সেইকণ সময়ে তাৰপাছত আকৌ আজি এতিয়া ভাত পানীকেইটা খাই যাবৰে হ'ল গ'লেও নহয় তাতো দেউতা আৰু ভণ্টি সৰুজনীহে ঘৰত আৰু ভণ্টিও যিহেতু ৰাতিপুৱা স্কুললৈ ওলাই যায় দেউতা থাকে সেইকাৰণে কিছুমান কথাৰ কাৰণে হয়তো থাকিবও নোৱাৰে মা আৰু এজনী ভণ্টিটো জন্মলৈ যাবগৈ তাই মঙলবাৰে যাবগৈ সেইকাৰণে বেছি বেয়া লাগিছে কাৰণ তাই মানে আগতে মোৰ লগতে থাকে এতিয়া বেয়া লাগে মানে বিয়া দিলে চব বস্তু সলনি হৈ যায় কেতিয়াবাহে বাই ভনীক পোৱা যায় নহওক অকণমানহে ভিডিঅ'টো কৰিবলৈ পাৰিলোঁ জ্বৰবিলাক আহিলে বেছি হয় গতিকে ইয়াকে দেখুৱালোঁ যি পাৰোঁ অকণ ভিডিঅ'টো আৰু বেছি দীঘলীয়া কৰি গৈ নাথাকোঁ আৰু মোৰো বেছি কথা নাপাতোঁ ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ যদি ভাল পালে লাইক কমেণ্ট আৰু মোৰ চেনেলটোলৈ যদি কোনোবাই নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব তেতিয়াহ'লে আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ সোনকালে আহি আছোঁ